হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ যিখিনি কমেণ্ট কৰিছে যোৱা ভিডিঅ'টোত তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। অনন্যা চক্ৰৱৰ্তীয়ে সুধিছে কোন ছাইটত চাব লাগে। যদি আপুনি পষ্টৰ কথা কৈছে গ্ৰেড 4ৰ, এতিয়া চাব নোৱাৰিব, অকল ডিপাৰ্টমেণ্টটোহে আপুনি চাব পাৰিব। তাৰপিছত তাপস গেমে সুধিছে গ্ৰেড 3 গ্ৰেড 4 একেদিনাই হ'ব নেকি? সব ডিপাৰ্টমেণ্টৰে বেলেগ বেলেগ হ'ব, কিছুমান ডিপাৰ্টমেণ্টৰ একেদিনাই হ'ব, কিছুমানৰ বেলেগ বেলেগ ডেটত হ'ব, আৰু এইখিনি সব ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ জনাব। তাৰপিছত সুধিছে এন এছপাৰেঞ্চ গ্ৰেড 4 হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট কোনোবা পাইছানে? কোনোবা পাইছা যদি তেওঁক জনাব। তাৰপিছত ইটছ লোডিং, এও এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ডাউনলোড কৰে সেইটো জনাইছে, ধন্যবাদ। ইৰিগেশ্যন আহিছে নেকি? ভায়লিনা বৰ্মন, ইৰিগেশ্যনৰ এতিয়ালৈকে একো নটিচ অহা নাই, আৰু আহিলে মই জনাম। অৰ্পণা ইংটি, দাদা এগ্ৰিকালচাৰৰ পষ্টবোৰ কেনেকৈ চাম? এগ্ৰিকালচাৰৰ পষ্টবোৰ এতিয়া চাব নোৱাৰিব, কাৰণ এটা লিংক আছিলে, সেই লিংকটো এতিয়া কাম কৰা নাই, আৰু গ্ৰেড 4ৰ তেনেকুৱা একো পষ্টৰ লিংক দিয়াও নাই, অকল ডিপাৰ্টমেণ্টটোহে জনাইছে। নয়ন যে পষ্ট চোৱা লিংকটো আছে নাই? গ্ৰেড 3ৰ এটা পষ্ট চোৱা লিংক আছিলে, সেইটো মই এটা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়াই আছিলে, কিন্তু সেইটোও বৰ্তমান কাম কৰা নাই, আৰু গ্ৰেড 4ৰ তেনেকুৱা একো পষ্ট চাব পৰা লিংক এতিয়ালৈকে ওলোৱা নাই। ধীৰাজ কোঁৱৰে লিখিছে ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ জনাবচোন। নিশ্চয়কৈ জনাম, নটিচ দিলেই মই জনাই দিম। ৰহমান হবিবুৰে লিখিছে ছাৰ গ্ৰেড 4ৰ অকল ডিপাৰ্টমেণ্টহে দিছে, অফিচ আৰু পষ্ট নাই দিয়াচোন। অফিচ আৰু পষ্ট এতিয়া আপুনি নাপাব, এপইণ্টমেণ্টৰ দিনাখন পাব। অভিজিত তহবিলদাৰে লিখিছে দাদা পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱেৰ নটিফিকেশ্যন কেনেকৈ চাব পাৰিম? নটিচ আহিলে মই নিশ্চয়কৈ জনাম, আৰু আপুনি কিবা নটিচ ওলালে যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ চাব পাৰিব। নিৰু দত্তই লিখিছে পাৱাৰ ডিপাৰ্টমেণ্টৰ কিবা আপডেট আহিছে যদি জনাবচোন। এতিয়ালৈকে তেনেকুৱা একো আপডেট অহা নাই, কিবা নটিচ ওলালে মই জনাম, আৰু আপোনালোকেও ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটত চেক কৰি থাকিব। নুপুৰ কলিতাই সুধিছে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট কেতিয়া দিব? কেতিয়া দিয়ে নাজানো, কিন্তু অতি সোনকালে ওলাব, ওলালে মই নটিচ আপডেট কৰি জনাম। অবিনাথ হাজৰিকাই সুধিছে দাদা মই গ্ৰেড 4ত জুনিয়ৰ এছিষ্টেণ্ট চকীদাৰ পাম নেকি? মাল্টিটাস্কিং ষ্টাফ পাবা, জুনিয়ৰ এছিষ্টেণ্ট নাথাকে গ্ৰেড 4ত। এডুকেয়াৰে লিখিছে ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ, কংগ্ৰেচুলেশ্যন। বিপ্লৱ বৰুৱাই লিখিছে গ্ৰেড 4ৰ পষ্টবোৰ কেতিয়া দিব? তেনেকৈ একো আপডেট নাই কেতিয়া পষ্ট দিয়ে, আৰু গ্ৰেড 4ৰ এপইণ্টমেণ্টৰ দিনাখনেই পষ্টবোৰ পাব চাগে। ৱল্ফ মিমে লিখিছে বহুত বহুত থেংক ইউ দাদা, ইউ আৰ ৱেলকাম। নেক্সট আশিকা কুমাৰী গুপ্তাই লিখিছে দাদা DME কেতিয়া দিব জনাবচোন। নিশ্চয় নতুন আপডেট আহিলে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। পৰাগ শইকীয়াই লিখিছে পষ্ট ক'ত চাব পাৰিম? পষ্টবোৰ এতিয়া চাব পৰা তেনেকুৱা একো লিংক অহা নাই। এন এছপাইৰেণ্টে লিখিছে হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ নিউ আপডেট পালে জনাব প্লিজ। নিশ্চয়কৈ মই নতুন আপডেট পালে আপোনালোকক ইনফৰ্ম কৰিম। ডেইজি বৰা ইউটিউব, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট কেতিয়া ভেৰিফিকেশ্যন হ'ব জনাব। নিশ্চয়কৈ জনাম। মনু কলিতাই লিখিছে 4th গ্ৰেড 10 পষ্ট চিলেক্ট হৈছিলোঁ, কেনেকৈ চাব পাৰিম জনাব। যদি আপুনি ডিপাৰ্টমেণ্ট চাব পৰা নাই, গ্ৰেড 4ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ ডিপাৰ্টমেণ্টটো আপুনি চাব পাৰিব। সঞ্জয় ৰাভাই লিখিছে ছাৰ ITI খিনিৰ ওপৰত অলপ হেল্প কৰি দিয়ক ছাৰ, ভিডিঅ' বনাই প্লিজ ছাৰ। কি বিষয়ত ভিডিঅ' বনাব লাগে এতিয়া সেইটো নক'লে মই কেনেকৈ বনাব পাৰিম, আৰু ITI খিনিও যিহেতু গ্ৰেড 4ৰ আণ্ডাৰতে হয়, তেওঁলোকৰো ডিপাৰ্টমেণ্ট নিশ্চয়কৈ দিছে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ ওলালে আপোনালোকক ইনফৰ্ম কৰিব ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ পৰা। প্ৰশান্তই সুধিছে মই গ্ৰেড 3 অকল ডিপাৰ্টমেণ্টেই পাইছোঁ, পষ্ট পোৱা নাই, এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট দিলে, ডিগ্ৰী উইথ কম্পিউটাৰ হয় মোৰ। এতিয়া গ্ৰেড 3ৰ যিটো পষ্ট চোৱা লিংক সেইটো কাম কৰা নাই, যোৱাকালিয়ে কাম কৰি আছিলে। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেন্সৰ নটিচ আহিলে প্লিজ ইনফৰ্ম কৰিব, নিশ্চয় জনাম। নেক্সট সুধিছে নটিচবিলাক ক'ত পাম? নটিচবিলাক ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটত পাব।
ডলি বৰভূঞাই সুধিছে DME DHS এপইণ্টমেণ্ট কেতিয়া দিব, একেলগে এপইণ্টমেণ্ট দিব সকলোৰে, আৰু এপইণ্টমেণ্টৰ ডেট নিশ্চয়কৈ অতি সোনকালে আহি আছে। লক্ষ্মী ৰয় দাস, DME কা কিয়া আপডেট হে, এতিয়ালৈকে একো আপডেট নাই, আপডেট আহিলে মই আপোনালোকক ইনফৰ্ম কৰিম। পল্লৱ চাংমাই লিখিছে, দাদা গ্ৰেড 4 ইলেকশ্যন ডিপাৰ্টমেণ্ট বিষয়ে ক'বচোন। এতিয়া ইলেকশ্যন ডিপাৰ্টমেণ্টত আপোনাৰ মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS পোষ্ট আপুনি পাই যাব। পুতুল বৰগোহাঁই, DVৰ বিষয়ে খবৰ পালে জনাবা প্লিজ। নিশ্চয়কৈ জনাম আপোনালোকক। যিকোনো ইনফৰ্মেশ্যন আহিলে মই ইয়াতে যিমান পাৰোঁ সোনকালে ইনফৰ্ম কৰিবলৈ চেষ্টা কৰিম। কৃষ্ণা সুধিছে, দাদা এগ্ৰিকালচাৰখিনিৰ কাৰণে এবাৰ ক্লিয়াৰ কৰি দিয়কচোন। আৰু একো তেনেকুৱা অফিচিয়েল নটিচ এতিয়ালৈকে অহা নাই এগ্ৰিকালচাৰৰ ফালৰ পৰা। এখন নটিচ চাৰ্কুলেট হৈ আছিলে, সেইখনৰ মতে 8 আৰু 9 নৱেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, সেইটোৱে। লাটুমণি গগৈ সুধিছে, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট DV কেতিয়া হ'ব জনাব। নিশ্চয়কৈ জনাম, কিবা ইনফৰ্মেশ্যন পালে আপোনালোকক আগতে ইনফৰ্ম কৰিম। ফাৰুকে সুধিছে, মেৰে ডিপাৰ্টমেণ্ট চিৰ্ফ পাৱাৰ আয়া হে গ্ৰেড 4 পে। হয়, মানে অকল ডিপাৰ্টমেণ্টটোৱে আহিব, আৰু কংগ্ৰেচুলেশ্যন। পাৰ্থ গগৈ সুধিছে, ফিচাৰ ডিপাৰ্টমেণ্টৰ কোনোবা আছেনে, কোনোবা যদি ফিচাৰ ডিপাৰ্টমেণ্টৰ আছে তেওঁক ৰিপ্লাই কৰি জনাব। পূৰবীনাথে লিখিছে, মই গ্ৰেড 4 এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টত পাইছোঁ, কংগ্ৰেচুলেশ্যন। ডেইজি কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট এনিৱান, কোনোবা আছে যদি তেওঁক ৰিপ্লাই কৰিব। ফিটনেছ ৱৰ্ল্ড, ছইল কনজাৰ্ভেশ্যনৰ DV নটিফিকেশ্যন নাই অহা ন, এতিয়ালৈকে একো অহা নাই, আহিলে ইনফৰ্ম কৰি জনাম। এইবাৰ এপইণ্টমেণ্ট নিদিয়াকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে যে, তেন্তে পাছত আকৌ এপইণ্টমেণ্ট দিয়াৰ পিছত ভেৰিফিকেশ্যন হ'ব মানে। ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন এপইণ্টমেণ্টৰ আগতে হয়, আৰু জইনিঙৰ পিছতো কিছুমান ডকুমেণ্ট নিজৰ নিজৰ ডিপাৰ্টমেণ্টত বিচাৰে, মানে আপুনি যোনটো অফিচত জইন কৰিব। অনন্যা চক্ৰৱৰ্তীয়ে লিখিছে, পষ্টটো কেনেকৈ পালে। মই পষ্টটো যোৱাকালি এটা লিংক আছিলে, niযুক্তি.assam.gov.in তেনেকুৱা কিবা, সেইটো লিংকত গৈ মই মোৰ পষ্টটো চাব পাৰিছিলোঁ। এতিয়া সেই লিংকটো কাম কৰা নাই। অনন্যা চক্ৰৱৰ্তীয়ে আকৌ সুধিছে, মোৰ পষ্টটো দিয়া নাই। হয়, গ্ৰেড 4ত পষ্ট দিয়া নাই, আৰু গ্ৰেড 3ৰো বহুতখিনিয়ে চাব পৰা নাই অফিচিয়েল ৱেবছাইটত যোনটো লিংকত গৈ চাইছিলে। অনন্যা চক্ৰৱৰ্তীয়ে লিংকটো দিব। লিংকটো মোৰ আগৰ ভিডিঅ' এটাত আছে ডেছক্ৰিপশ্যনত, কিন্তু এতিয়া কাম কৰা নাই। কমল গোৱালাই সুধিছে, ইলেকশ্যন ডিপাৰ্টমেণ্ট আহিছে, কংগ্ৰেচুলেশ্যন। নুব্ৰা আদাম, জেনেৰেল এডমিনিষ্ট্ৰেটিভ ভেৰিফিকেশ্যন কেতিয়া হ'ব, কিবা অফিচিয়েল নটিফিকেশ্যন আহিলে মই আপোনালোকক ইনফৰ্ম কৰিম। এননিমাছ, গ্ৰেড 4 হায়াৰ এডুকেশ্যন টেকনিকেল এনিৱান, কোনোবা আছে যদি তেওঁক ৰিপ্লাই কৰিব। বিকাশ ভূঞা, গ্ৰেড 4ৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ DV নটিচ আহিলে দিবচোন। নিশ্চয়কৈ দিম, আপোনালোকক মই ইনফৰ্ম কৰি জনাম। এননিমাছ আছামিজ, গৌৰৱ গগৈ, নেক্সট CM। বাৰু, জ্ঞান, পোষ্ট কেতিয়া দিব গ্ৰেড 4। গ্ৰেড 4ৰ পোষ্ট কেতিয়া দিব মানে ডিপাৰ্টমেণ্টটো দিলে পোষ্ট বা দিয়ে নে নাই এতিয়া, যদি তেনেকুৱা কিবা ইনফৰ্মেশ্যন পাওঁ মই আপোনালোকক জনাব চেষ্টা কৰিম। প্ৰণীতা কলিতাই সুধিছে, PNRD ডিপাৰ্টমেণ্ট গ্ৰেড 4 ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, কিবা ইনফৰ্মেশ্যন পালে আপোনালোকক মই জনাব চেষ্টা কৰিম। এতিয়ালৈকে তেনেকুৱা একো নটিচ মই পোৱা নাই। লাইফ লেশ্যন, ফাইনেন্স ডিপাৰ্টমেণ্টৰ বাবে পোষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন দিলে নেকি জনাই দিয়ক। তেনেকুৱা একো নটিচ পোৱা নাই এতিয়ালৈকে মই, পালে মই জনাব চেষ্টা কৰিম। দীপজ্যোতি ডেকাই সুধিছে, দাদা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট গ্ৰেড 4ত পাইছোঁ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ভেৰিফিকেশ্যন নটিচ আহিছে নেকি। অফিচিয়েল নটিচ অহা নাই, তথাপিও এখন নটিচ আহিছে, তাত 8-9 নৱেম্বৰ উল্লেখ আছে। উৎপল দত্ত, DMEৰ জনাব। DMEৰ একো নটিচ এতিয়ালৈকে পোৱা নাই, কিবা নতুন ইনফৰ্মেশ্যন পালে মই আপোনালোকক ইনফৰ্ম কৰিম। আৰ্জেণ্ট ভাই, ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ, কিন্তু পোষ্টটো শ্ব' কৰা নাই, কোনটো পোষ্ট পাম, কিবা ৰাস্তা আছে নেকি পোষ্টটো গম পোৱাৰ কাৰণে। মই গ্ৰেড 3 HS লেভেল গ্ৰেড 3ৰ এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট পোষ্টেই পোৱাৰ বহুতখিনি সম্ভাৱনা আছে, আৰু খুব সম্ভৱ বেলেগ পোষ্ট নাইও চাগে।
আৰু পোষ্ট চোৱা এতিয়া ৰাস্তাটো নাই, মানে লিংকটো কাম কৰা নাই। তপন লহকৰ, স্কুল এডুকেশ্যন ওমেন কেণ্ডিডেট, কংগ্ৰেচুলেশ্যন। ভাগ্যশ্ৰী শইকীয়া, কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট, এইটো কি বিভাগ? এইটোত বিভাগ কোঅপাৰেশ্যন সমবায় সমিতিসকলক যিখিনি ফাণ্ড দিয়ে বা এগ্ৰিকালচাৰেল যিখিনি চিড প্ৰভাইড কৰে বা অডিট কৰে, যিখিনি কোঅপাৰেটিভ ছ'চাইটিজ আছে তেওঁলোকৰ অডিটিং হওক, বাজেটিং হওক, এইবিলাকৰ যিখিনি কাম কৰা হয় সেইটোৱে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট হয়। আজিৰ ভিডিঅ'টো বহুতখিনি দীঘলীয়া হ'ল, এইখিনি কমেণ্টৰে মই ৰিপ্লাই কৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত বাকী যিসকলৰ কমেণ্ট আছে, কুৱেৰিজখিনি আছে, সেইখিনি মই ল'বলৈ চেষ্টা কৰিম। নেক্সট ভিডিঅ'টোত বাকী কমেণ্টবিলাকৰো মই ৰিপ্লাই কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।